নমস্কাৰ বন্ধুসকল, মোৰ নাম শ্ৰী ৰঞ্জিত বৰ্মন। মই এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। ইয়াত যদি কোনো ভুল ভ্ৰান্তি হয় তেনেহ'লে আপোনালোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। কবিতাটোৰ শিৰোনাম খনা কৃষ্ণপুৰ গাঁৱৰ বৈচিত্ৰ্য। ধেমাজি জিলাৰ বৰলনি মৌজাত খনা কৃষ্ণপুৰ সৰু এখন গাঁও। যদিও হয় বহুত পান, তথাপিও থাকি ভাল পাওঁ। বাৰিষাৰ বতৰত বন্যাত ধৰাৰ টনাত থাকিবলৈ নাই শুকান ঠাই। মানুহ জন্তু পশু পক্ষীৰ বিলাই ছমাহলৈ পানী নুশুকাই। কোচ ৰাজবংশী জনগোষ্ঠীৰে ভৰা মোৰ চেনেহী গাঁও। হাজাৰ কষ্ট সহ্য জ্ঞান জীয়াই থকা প্ৰেৰণা। ৰাতিৰ আকাশত তৰা জিলিকে জুপুৰিৰ ছালেৰে দেখা পাওঁ। যদিও বা বেতেৰে সজা ঘৰ স্বৰ্গৰ গাঁৱৰ মাজত আছে প্ৰকাণ্ড নদী। এতিয়ালৈকে পকী দলং নাই। দূৰ দূৰণি যাবলৈ অসুবিধা আমাৰ। টুলুঙা নাৱেৰে পাৰ হৈ যায়। দুখৰ ওপৰত দুখ আমাৰ, বুজোতা কোনো নাই। হিয়া ঢাকুৰি কান্দিলেও কাৰো চকু